নমস্কাৰ সৰু ল'ৰা ছোৱালীখিনিৰ সুবিধাৰ্থে আৰু আপোনালোকৰো অলপমান স্মৃতি ৰোমন্থন কৰিবলৈ এইকেইদিন মই লৈ আহি আছোঁ বঢ়িয়াই সাধুৰ পৰা খুব ধুনীয়া ধুনীয়া সাধু। আজিও এটা তেনেকুৱা সুন্দৰ সাধু লৈ আহিছোঁ। আজিৰ সাধুটোৰ নাম হৈছে এটা শিঙৰা মাছৰ কথা। বৰ্তমান বাৰিষাৰ বতৰ আৰু শিঙৰা মাছ খাবলৈ কিমান ভাল সকলোৱে জানেই। এই শিঙৰা মাছৰ কথা সাধু কথা মনত পৰোঁতে এটা বস্তু মনত পৰিলে, এষাৰ কথা যে শিঙৰা মাছৰ তিনডাল কাটা বগলাই নাখৈ জানি ইমান দূৰত বিয়া দিছা লগত যাব কণী, এনেহেন আৰু কিছুমান কথা আছে আমাৰ পুৰণা আগৰ মানুহবিলাকে গায় এইবিলাক। যি নহওক, এই শিঙৰা মাছৰ কথা সাধুটি আজি আৰম্ভ কৰিছোঁ আৰু কেনেকুৱা পাই কমেণ্ট এটা কৰি জনাব। এদিন এটা দুখীয়া মানুহ জকাই বাবলৈ গ'ল, মানে সেই জাকৈ বাবলৈ গ'ল আৰু জকাই বাবলৈ গৈ সি মানে এটা শিঙৰা মাছৰ বাহিৰে একো নাপালে, মাত্ৰ এটা শিঙৰা মাছ পালে। তাৰপিছত সি ভাবিলে হ'ব আৰু উপায়টো নাই, এটাই পাইছোঁ, ভগৱানৰ কৃপাত আৰু এটাই পাইছোঁ, হ'ব আৰু সেই বুলি ভাবি সি শিঙৰা মাছটো লৈ গৈ যেতিয়া বাচিবলৈ ধৰিলে, বাচিবলৈ ধৰোঁতে শিঙৰা মাছটোৱে মাত লগালে, ককাই মই শিঙৰাৰ ৰজা, তই মোক নেখাবি, মই তোৰ গৰুটো ৰখি দিম। মানে মানুহজনৰ এটা গৰু আছিল, কৈছে মোক নেখাবি, মই তোৰ গৰুটো ৰখি দিম। মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই বোৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি ল'লে আৰু নিজৰ মুখৰ কাঁইটেৰে খুচি 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 তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহু দিন গ'ল, কিমাননো আৰু পথাৰত চৰাব যাব হা। এদিন গৰুটোৱে শিঙৰাই কি কৰিলে, গৰুটোৰ টিকাত উঠি ল'লে, উঠি লৈ গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গ'ল আৰু অৰণ্যত এটা মুখ মেলি থকা ৰাক্ষস দেখা পালে। ৰাক্ষসে গৰুটো দেখা পালে, গৰুটো দেখা পাই পুৰা আনন্দ, আজি খাম মানে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতে শিঙৰাই তাক বাধা দিলে। হেৰৌ ৰাক্ষস ৰ হা, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ তেহে মোৰ গৰু চুবি, নহ'লে তোৰ ফালে আজি আধ্যা। বাপৰে বাপ, ৰাক্ষসে ভাবিলে এই অকণমান শিঙৰাটোৰ ইমান মটমটনি। সি কি কৰিলে, ৰাক্ষসে অকণমান শিঙৰাটোৰ এনে মটমটনি দেখি হাঁহি তাক মহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাক সেই বিষ কাঁইটেৰে বিন্ধি দিলে। শিঙৰা মাছৰ তিনডাল কাটা বগলাই নাখায় জানি, বগলেও নাখায় মানে নাখায়, গতিকে কি কৰিলে, বিষ কাঁইটেৰে মানে বিন্ধি দিলে। তেতিয়া ৰাক্ষসৰ হাতখন চেং চেঙনি ভক ভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, তোক যিহকে লাগে তাকেই মই দিম, মোক এৰি দে, মোক এৰি দে, এই বুলি কোৱাত শিঙৰাই ক'লে, যদি তোক এৰি দিব লাগে তেনেহ'লে মোক কি দিবি আগেয়ে দে, তেতিয়াহে এৰি দিম। এনেকৈ ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙুঠি উলিয়াই দিলে। সোণৰ আঙুঠি এটা উলিয়াই দি ৰাক্ষসে ক'লে, এই আঙঠিটো কলপাত এখনত থৈ ভালমতে সেৱা শুশ্ৰূষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ ৰূপেৰে ঠাহ খাব। শিঙৰা ৰাক্ষসৰ এই কথা শুনি তাক এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালে। শিঙৰাই গৰুটো চৰাই আনি মানে ঘৰ পালে। ঘৰ পাই সি গিৰিহঁতক হাতত আঙঠিটো দিলে, দি সকলো কথা ভাঙি পাতি ক'লত গিৰিহঁতে ৰং মনেৰে শিঙৰাই কোৱা মতে আঙঠিটো কলপাত এখনত থৈ সেৱা শুশ্ৰূষা কৰাত সেই গিৰিহঁতৰ ঘৰ বাৰী মানে কি হ'ল, সোণৰ হৈ পৰিল আৰু সোণৰ ৰূপেৰে মানে একদম ঘৰটো উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ তামোল কাটি বিয়া দি দিলে। বিয়া চিয়া পাতিলে আৰু শিঙৰাই, আৰু এনেদৰে বহুত দিন গ'ল। এদিন কি হ'ল, শিঙৰাই মনে মনে নৈৰ ঘাটত মূৰটো থৈ
মানুহ হৈ মানে শিঙৰাই মানুহ হৈ গা ধুবলৈ ধৰোঁতে নৈত শিঙৰাই মানুহ হৈ গৈছে মানে মূৰটো থৈ পাৰতে থৈ সি মানুহ হৈ গ'ল। মানুহ হৈ সি গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখিলে আৰু লৰালৰিকৈ সেই মূৰটো আনি জুইত পুৰি দিলে আৰু পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ ধুলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে। এতিয়াতো সিহঁতৰ ঘৰ চৰ পুৰা একদম সোণৰে হৈ পৰিল। আৰু নিশ্চয় আপোনালোকে সাধুটো ভাল পাৰে। এনেকুৱা ধৰণৰ সাধুবিলাকৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ যে যিমানে সৰু নহওক কিয়, সৰু হ'লেও সি মানে আমাক উপকাৰ কৰিব পাৰে। শিঙৰা এটা কিমান সৰু, ৰজাৰ উপকাৰ কৰিলে, গৰুটোৰ উপকাৰ কৰিলে, গতিকে তেনেকুৱা কথা। গতিকে যিমানে সৰু নহওক কিয় তাক আমি অৱহেলা কৰিব নালাগে, বেয়া কৰিব নালাগে। কাৰো এদিন উপকাৰ কৰিবই। উপকাৰ নকৰিলেও অপকাৰ নকৰে, কামত মানে কেতিয়াবা নহ'লেও কেতিয়াবা কামত আহে, তেনেকুৱা কথা। আৰু এনেকুৱা ধৰণৰ সাধুৰ পৰা আমি বহুখিনি কথাই শিকিব পাৰোঁ। আজিৰ সাধুটো নিশ্চয় ভাল পালে আৰু এনেকুৱা ধৰণৰ সাধু পুনৰ লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আজি কিন্তু মোৰ এটা কথা ভাল লাগিছে, মোৰ এই সাধু শুনি এজন সৰু ল'ৰাই খুব ভাল পাইছে। ভাল পাই সি কিন্তু অসমীয়া কিতাপ পঢ়িব পৰা হোৱা নাই। সি মোক কৈছে যে সাধু কিতাপখন মোক দিয়া, মই পঢ়িম। পঢ়িব পৰা হোৱা নাই কিন্তু পঢ়িম বুলি কৈছে। এই মোৰ প্ৰচেষ্টাত এজন ল'ৰাৰ কিবা এটা উপকাৰ হোৱা যেন মই অনুভৱ কৰিছোঁ আৰু মনটোত সুখ লাভ কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ সাধুলৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ বিদায় লৈছোঁ। বাই বাই।